টিলিঙা মন্দিৰ এইটো টিলিঙা মন্দিৰ তো সমান টিলিঙে আছে আৰু ইয়া টিলিঙা মন্দিৰ কিলিং 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 এইবিলাক আৰু এইটো টিলিঙা মন্দিৰৰ গেট হয় আমি আহিলোঁ এতিয়া ভিতৰত যাবলৈ চেষ্টা কৰিম এইটো টিলিঙা মন্দিৰ এইবিলাক দোকান চোকানবোৰ আছে চব টিলিঙাৰে বিজনেছ কৰে না মেম কথাটো হ'ল টিলিঙা মন্দিৰত গৈ আছোঁ না তো টিলিঙা মন্দিৰত আহিলে টিলিঙা বান্ধিব লাগে তো এতিয়া মই ইয়াত যাম ইয়াত কি লয় হওক ভয় লাগছে দেখোন কেনেকৈ ইয়াত ফোনপে চোনপে আছে আছেতো আছে 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 কেনেকৈ খুৰা এইবিলাক টিলিঙাবিলাক সৰুবিলাক কিমান এইবিলাক 50 টকা তাত তলত 50 20 টকা 20 টকা নাই 30 টকা 30 টকা চাওঁ 30 টকাটো এই 20 টকাকৈ ল'ব দিয়ক কেইটামান হয় নে নাই এইটো 20 টকাই দিছে 30 টকা কৈছে এইটো পাঁচটা ল'ম এইটো কিমান পাঁচটা দে এইবিলাক 50 এইটো 20 টকাকৈ দিছোঁ এইটো টিলিঙা মন্দিৰ তিনিচুকীয়াত নামঘাট টিলিঙা মন্দিৰ বুলি কৈছে ইয়াত ধুনীয়াকৈ আহি গৈছোঁ ধুনীয়া ধুনীয়া মন্দিৰ আৰু টিলিঙা মন্দিৰ আৰু ইয়া মই টিলিঙাকেইটা বান্ধিব আহিছোঁ কেতিয়াকৈ ক'ব নাযাওঁ বাকী এইবিলাক দিছে সূতা বান্ধিবলৈ থৈছোঁ তাৰ মনৰ কামনাবোৰ ছাকচেছ হৈ গ'লে ইয়াতে আৰু ধুনীয়া ভগৱানৰ মূৰ্তি এইটো আপোনাৰ ৰাস্তা কিনাৰতে হয় আপোনালোকে আহিব পাৰে ফাৰ্ষ্ট অফ অল এইবিলাক ক'ত যায় কিমান কৈছে এইটো ছাৰ এইটো কালাৰ যাব 80 টকা 180 ন 180 320 নাই ইফালে ক'ত ওলায় এতিয়া 120 টকা কালাৰ যাব এই বুলেজাৰ নাৰপুৰে নামুত এনেকুৱা অলংকাৰ এইটো 10 টকা এইটো কালাৰ এইটো একো নহয়